নমস্কাৰ ষ্টুডিঅ'ত মই দীপাস্মিতা আপোনালোক সকলোৰে স্বাগতম জনাইছো আমাৰ another big show beauty with দীপাস্মিতা contest শুভ দীপাৱলী সকলোকে আৰু এই দীপাৱলীৰ শুভ ক্ষণত আমি পাতিছো আজি এটা সুন্দৰ প্ৰতিযোগিতা আৰু আমাৰ লগত আছে আমাৰ দুজন স্পেশাল গেষ্ট শৰ্মিনী আৰু মিস্টাৰ বৰুৱা নমস্কাৰ আৰু আমি শৰ্মিনীৰ পৰা জানিবলৈ বিচাৰিম যে আপোনাৰ অনুভৱ কেনেকুৱা আজি ষ্টুডিঅ'ত আহিছে কেনেকুৱা লাগিছে আপোনাৰ বৰ ভাল লাগিছে দেই বৰ ভাল লাগিছে ধন্যবাদ আমাক ইয়াত এনেকৈ জাজ হিচাপে মাতা বাবে বৰ ভাল লাগিছে আৰু মিস্টাৰ বৰুৱা আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগছে বহুত ভাল লাগছে তোমাৰ কাৰণে আজি আমাক ধন্যবাদ আহক আমি আমাৰ এই প্ৰতিযোগিতাটো আৰম্ভ কৰোঁ এইজনী ছোৱালীজনী ভাল লাগিছে দেই এনেকৈ ধুনীয়াকৈ পাউট কৰিছে যে ভাল লাগিছে মোৰ ছোৱালী মোৰ ওপৰতে কৈছে আৰু এইজনী আপোনাৰ ছোৱালী ভাল লাগিছে দেই ভাল লাগিছে তই হাঁহি থকা ছোৱালীজনী বৰ মৰম লগা দেই ভালে লাগিছে আপুনি কি কয় মিস্টাৰ বৰুৱা ভাল লাগিছে নে নাই আপোনাৰ সেই ছোৱালীটো ভাল লাগছে মোৰ ছোৱালী সেইজনী আপোনাৰে ছোৱালী ভাল লাগিছে দেই ল'ৰাজনৰ নাকটো নাইকিয়াই হৈ গৈছে চোন ভালেই লাগিছে ভাল লাগিছে ভাল লাগিছে দেই ভাল লাগিছে বৰ ভাল লাগিছে বৰ ধুনীয়া ধুনীয়া দেই তেতিয়া আৰু ল'ৰাকেইটাও ভালে লাগছে ভাল অলপ ফিল্টাৰটো বেছি হৈছে বঢ়িয়া বৰ ভাল লাগিছে বৰ ভাল লাগিছে এতিয়া লাহে লাহে বিদায়ৰ সময় নামি আহিছে আৰু আমি আমাৰ শ্ৰেষ্ঠ প্ৰতিযোগী গৰাকীৰ নাম এনাউন্স কৰিবলৈ লৈছো মই ভাবিছোঁ যে প্ৰথমতে যে ছোৱালী এজনী দেখাইছিলে আপোনালোকে এনেকৈ পাউট কৰি থকা সেইজনী ছোৱালীকে শ্ৰেষ্ঠ প্ৰতিযোগী দিলে ভাল হ'ব ন শৰ্মিনী বাইদেউ থত দিগলা কৰি ফটো উঠিলে এখন থৌগা হৈ নাযায়তো মোৰ আপিটো পাবা লাগে মোৰ বেছি কথা নক'বহে মিষ্টাৰ বৰুৱা আপোনাৰ ছোৱালীজনীয়ে কেনেকৈ পাব মোৰ ছোৱালীজনীয়ে পাব মোৰ ছোৱালীজনী চবতকৈ বেছি মোৰ আপিটো বন্ধ কৰা কেমেৰা বন্ধ কৰা কাজিয়া লাগি গৈছে বন্ধ কৰা যাব লাগে